So hey guys, মই Deepra and welcome back to my YouTube channel. So আশা কৰো আপোনালোক ভালে কুশলে আছে. So আজি মোৰ আপোনালোকলৈ এটা কোৱেশ্চন আছে. আপোনালোকৰ যে যিটো লাইফটো জানে নে হেতু কাৰ হাতত আছে? যদি জানে তেনেহলে কমেন্টত জনাব। আৰু যিসকলে নাজানে বলক তেনেহলে আজি ডিসাইড কৰো আপোনালোকৰ লাইফটো কাৰ হাতত আছে। যিসকলে চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে এনে ধৰণৰ নতুন ভিডিও আহিলে আপডেটবিলাক সকলোতকৈ আগত পায়। সো মই আজি আপোনালোকক এটা ষ্টৰী কম। বেছি দীঘল নহয়, স্কিপ নকৰিব, ষ্টৰী বুলি কোৱাৰ লগে লগে স্কিপ নকৰিব, বেছি দীঘল নহয়। সো বলক তেনেহলে টাইম ওয়েষ্ট নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰোঁ। সো এজন মহান সাধু আছিলে। তেওঁ মহান এই কাৰণে আছিলে কিয়নো তেওঁ মানুহৰ পাষ্ট প্ৰেজেন্ট ফিউচাৰ কথা ক'ব পাৰিছিলে। তেওঁ সিমানখিনি জ্ঞান আছিল যে মানুহৰ পাষ্ট প্ৰেজেন্ট ফিউচাৰ কথা ক'ব পাৰিছিল। সো এদিন কি হ'ল, তেওঁ তপস্যা কৰিবলৈ এখন পৰ্বতৰ অভিমুখে গৈ আছিলে। সো তালৈ গৈ থাকোঁতে এখন গাঁও পালে। গাঁওজোপাত বহুত ডাঙৰ এজোপা আহঁত গছ আছিলে। সো তেওঁ অলপ সময় বিশ্ৰামৰ কাৰণে সেই আহঁত গছজোপাৰ তলতে অলপ বিশ্ৰাম কৰিবলৈ থিৰাং কৰিলে। সো তেনেকৈ তেওঁ তাতে বহি থাকোঁতে গাঁৱৰ কিছুমান ব্যক্তিয়ে তেওঁক চিনি পালে যে এনেকুৱা এজন সাধুৱে হয়, তেওঁ মানুহৰ পাষ্ট প্ৰেজেন্ট ফিউচাৰ কথা ক'ব পাৰে। সো তেওঁ সেই ব্যক্তিবিলাকে কি কৰিলে যে গাঁৱৰ সকলো মানুহক ক'লে যে আমাৰ গাঁৱতে এনেকৈ সাধুজন ইয়াতে আছে। সো আমি বলক তেনেহ'লে আমি তেওঁক সোধোগৈ আমাৰ পাষ্ট ফিউচাৰ প্ৰেজেণ্টৰ কথা। সো তেওঁ চব মানুহক লৈ গাঁৱৰ সকলো ব্যক্তি তেওঁৰ ওচৰত গ'ল আৰু তেওঁ পাষ্ট প্ৰেজেন্ট ফিউচাৰ কথা সুধিলে। আৰু সাধুজনেও ভাল পালে সেই গাঁৱৰ মানুহবিলাকৰ লগত কথা পাতি। সো তেওঁ ঠিক কৰিলে যে তেওঁ এই গাঁওখনতে কেইদিনমান থাকিব। সো তেনেকৈ ওচৰ পাজৰ গাঁওবিলাকৰ মানুহ গম পাই গ'ল যে সাধুজন এনেকৈ আমাৰ কাষৰ গাঁওখনতে আছে। সো ওচৰ পাজৰ গাঁৱৰ মানুহবিলাকো তেওঁৰ ওচৰত গ'ল, নিজৰ পাষ্ট প্ৰেজেন্ট ফিউচাৰৰ কথা সুধিলে, তেওঁৰ লগত কথা পাতি। কি হ'ল, সাধুজন যে যিখন গাঁৱত গৈছিলে তাৰে গাঁওবুঢ়াজনে এইবিলাক ভাল পোৱা নাছিলে কিয়নো যিবিলাক ফেম এট্ৰেকশ্যন সেই সাধুজনে পাই আছে ন, আগত সেই গাঁওবুঢ়াজনে পাইছিলে, তেওঁ ভাল নাপাইছিলে। আগত প্ৰব্লেম হ'লে গাঁওবুঢ়াৰ ওচৰতে চব মানুহ যায় আৰু এতিয়া প্ৰব্লেম হ'লে সাধুজনৰ ওচৰতে চব মানুহ যায়। সো তেওঁ এনেকৈ ভাবিছিলে যে এই সাধুজনে আমাৰ গাঁৱৰ মানুহৰ কথা আগৰ পৰাই গম পাই আহিছে। সো তেওঁ এইবিলাক মানে লুটিবলৈহে এই গাঁওখনত আহিছে। সো গাঁওবুঢ়াজনে আইডিয়া লগালে যে তেওঁৰ ওচৰত যাব, সাধুজনৰ ওচৰত যাব। তো নেক্সট মৰ্ণিং সেই সাধুজনৰ ওচৰত গাঁওবুঢ়াজন গ'ল আৰু হাতত এটা জীৱিত পখিলা লৈ গ'ল আৰু সাধুজনক সুধিলে যে সাধু, আপুনিতো চব মানুহৰ চব কথাই জানে, বাৰু কওকচোন মোৰ হাতত কি আছে। তো সাধুজনে নিশ্চিন্ত মনে কৈ দিলে তোমাৰ হাতততো এটা পখিলা আছে। সো আকৌ প্ৰশ্ন কৰিলে গাঁওবুঢ়াজনে যে পখিলাটো আছে বাৰু কওকচোন সেই পখিলাটো জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে। সো সাধুজনে ভাবিলে এওঁতো মোক উপলঙা বা অপমান কৰিবলৈ আহিছে। তো গুৰুজনে ভাবিলে মই যদি এওঁক কওঁ পখিলাটো জীৱিত অৱস্থাত আছে বুলি তেনেহ'লে তেওঁ হাতৰ মুঠিত সেই পখিলাটো মাৰি পেলাওক, আৰু যদি কওঁ মৃত অৱস্থাত আছে তেনেহ'লে পখিলাটোতো আগৰ পৰাই জীৱিত অৱস্থাত আছে। তেওঁ গাঁৱৰ মানুহবিলাকক দেখাই দিব যে পখিলাটো জীৱিত অৱস্থাত আছে। এনে কৰিলেতো সাধুজন ফচি যাব বা তেওঁক অপমান কৰাৰ নিচিনা হ'ব। তো তেওঁ কি এটা ধুনীয়া উত্তৰ দিলে যে পখিলাটো জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে সেইটোতো তোমাৰ হাততে আছে, সেইটো তোমাৰ হাতখনৰ ওপৰতে নিৰ্ভৰ কৰে যে পখিলাটো জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে। আমাৰ লাইফটো সেই পখিলাটোৰ নিচিনাই হয়, সেইটো আমাৰ হাতৰ মুঠিত বন্ধ হৈ আছে। সো আমাৰ ওপৰত ডিপেণ্ড কৰে আমি আমাৰ লাইফটো কেনেকৈ জীয়াব বিচাৰোঁ, তাক কেনেকৈ আকাৰ দিব বিচাৰোঁ, আমাৰ ওপৰতে ডিপেণ্ড কৰে। আমি আমাৰ লাইফৰ কাৰ্যকৰ্তা নিজে হয়, চব আমাৰ ওপৰতে ডিপেণ্ড কৰে। আমি আমাৰ লাইফত এজন ছাকচেছফুল পাৰ্চন হ'ব বিচাৰোঁ নে এজন ফেইলাৰ হ'ব বিচাৰোঁ। সো আমি আমাৰ লাইফৰ ষ্টৰী আমি নিজেই লিখিব লাগিব। প্ৰব্লেমটো চবৰ লাইফতে থাকে, কিন্তু তাক কোনে ছল্ভ কৰিব পাৰে, কোনে তাক টেকেল কৰিব পাৰে সেইটোৰ ওপৰতে কথা। আৰু আমাৰ লাইফত কিছুমান মানুহ থাকে যে ব্লেম দি থাকে মানুহক যে এইটো তোৰ কাৰণে হৈছে বা এইটো আপোনাৰ কাৰণে হৈছে। সো ইয়াতো আপুনি ব্লেম দিব পাৰে, ইয়াতো আপুনি প্ৰব্লেম ছল্ভ কৰিব পাৰে। চইচ ইজ ইয়াৰ্ছ। সো আশা কৰোঁ আপোনালোকে কথাবিলাক বুজি পালে যে আপোনালোকৰ লাইফটো কোনে কণ্ট্ৰল কৰি আছে বা কাৰ হাতত আছে। সো যিজন মানুহৰ ওচৰত আপোনাৰ লাইফটো আছে ন, সো সেইজন মানুহ বহুত আমেজিং হয়। সেইজন মানুহৰ ওপৰতে কথা যে আপুনি আপোনাৰ লাইফটো ছাকচেছফুল পাৰ্চন হ'ব বিচাৰে নে ফেইলাৰ হ'ব বিচাৰে। সো আশা কৰোঁ কথাবিলাক বুজি পালে কোনে আপোনালোকৰ লাইফটো কণ্ট্ৰল কৰি আছে। সো আজিলৈ ইমানেই। যদি ভিডিওটো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেধৰণৰ নতুন ভিডিঅ' আহিলে আপডেটবিলাক সকলোতকৈ আগত পায়। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেনেহ'লে কমেণ্টত জনাব পাৰে আৰু মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি DM কৰিব পাৰে যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে। সো লগ পাম তেনেহ'লে আকৌ এটা এনেকুৱা নতুন ভিডিঅ'ত। আজিলৈ বাই, থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল।